আৰু এতিয়া আমি ৰেডি হৈ আছো হালধি ৰচমৰ কাৰণে। আজি হালধি ৰচম আছে তাৰমানে বিয়া। এতিয়া মানে একদম ৰেডি, কিন্তু মোৰ পাই যাওঁতে এটা প্ৰব্লেম হৈছে। এই ৰছীডাল নাই, ৰছীডাল নাই, रशीदा के बाद पस्सी अरे रस्सी चाहिए था यार, हार नहीं देना है, रस्सी लगा देना है। रस्सी बेल्ट लगा दो ना। हाँ बेल्ट नहीं होगा भाई से, तो जिनसे भी मैं वो अपना किन को रस्सी आपको पसंद होगी। एक काम करो स्टेप से किन को रस्सी बोल दिया वो भाड़ा लगा ठीक लग रहा है। हाँ ठीक है ना, ठीक है, जिसके साथ ठीक लग रहा हो ना। हाँ एकदम मस्त है। कौन बोला खराब? ऐसे राज करूँगा। खराब कौन बोला? तो ये बोल उसको मारूंगा भी करता। टाइम के पकड़ तू चुप रहा है, नहीं होगा। ইমান দেৰি বেলেগে চলালা, সি দেখিছে নে নাই? কোনে ৰছি চেলে দেন বোলে। হোল ফ্যামিলি নাই। দিস ইজ ফর দা লেডিজ লোক। লেডিজ লোক নাই, লেডিজ লোক নাই, এটাও নাই নাই। লেডিজ মানুহবিলাক নাই তাৰমানে খাবৰ কাৰণে, তাৰ কাৰণে ঘৰক লগি লৈ যায়, সেই হিচাপ মতে লৈ যায়। আমাৰ তাতে এনেকে যদি খাগলা হয় হা বানে বানে ধনি নাপালা হয় মানুহ নাই, এটা হিচাপত হেৰি কৰে তাৰমানে ঘৰে ঘৰে হিচাপ ল'বা যায়, যাই কিনে তাৰমানে হিচাপ হ'লেও দিছোন মানুহ খাবাতো আহে। আৰু এতিয়া আমি ৰেডি মিলাদৰ কাৰণে, মানে তাতে মিলাদ চলি আছে। আমি বৰ্তমান মানে পাইজামা কুৰ্তা পিন্ধিছোঁ আৰু লৈ কিনে এতিয়া তাৰমানে চিপে ওলাই আছে আৰু গোটেইখিনি ওলাইছে, চাইলেনাও ওলাইছে। এতিয়া আমি তাতে যাম, মিলাদ হৈ আছে, তাতে মিলাদত বহিম। বহি কিনে মানে মোটামুটি 1 ঘণ্টামান হ'ব, কিছুমানে দেৰিকলৈকেও কৰে, আমাৰ ইয়াতে কম হ'ব, 1 ঘণ্টামান হ'ব। তাৰপিছত মানে প্ৰগ্ৰেমবিলাক আৰম্ভ হ'ব। আমাৰ কিছুমান প্ৰগ্ৰেম আছিল না, যে ডেন্সৰ বা গান, এইবিলাক মানে আমি কৰিম আজি ৰাতি। তো এতিয়া মোটামুটি হৈ গৈছে, এতিয়া আমি তাতে যাওঁ, যাই কিনে অলপমান দেখাই দিওঁ মিলাদখন কেনেকুৱাকৈ হয়, তাৰপিছত প্ৰগ্ৰেম দেখা পাবি। বলক আমি তাতে যাম এতিয়া। सबसे मेहनती लड़का ৰাহুলে মোক এংগেজ কৰি কেনে এনে এক্টিং কৰিব গৈছিল গাইজ। এয়া সি ভাল চব এক্টিং কৰি আছে। চাইলে গৈছে এইবাৰ ইয়াক হেৰি কৰবা দুটা হাই কৰি আছে কাম বন নাই। আৰু এতিয়া তাৰমানে আমাৰ প্ৰগ্ৰেমৰ সময়খিনি হৈছে, গোটেইখিনি শেষ হৈ গ'ল, কিন্তু মানে ভয় লাগি আছে। এৰে চলি গ'লে এনেকৈ চাই আছোঁ তাৰমানে, আমাৰ একদম তাৰমানে বাহিৰৰ পৰা বিৰাট ডাঙৰ ডাঙৰ ডেন্সাৰ আহিছোঁ তাৰমানে, আমি তেনেকৈ চাই আছোঁ তাৰমানে। এতিয়া সুমনৰে ভয় লাগছি আৰু আমাৰ কি হ'ব। সুমন ঠিক তাৰমানে চলবিলাক যেনেকৈ মানে ৰখি আছে না, বিৰাট তাৰমানে আমাক তাৰমানে বিৰাট ডাঙৰ তাৰমানে ডেন্সাৰ বুলি ভাবছি আৰু এতে চাই লওঁ কি হয়। আমাৰ ডান্সাৰ কাম আৰু আজি যদি আমি ইয়াতে ডিআইডি অডিশ্যনত আজি জিকো, বহুত পাৰ্টি দিন ঘৰত যায়। আজি ডিআইডি আৰু ইণ্ডিয়ান আইডল একেলগে হ'ব, গানো গাম তাৰমানে আৰু ডেন্সো কৰিম আমি। তো চাই লওঁ কি হয়। যাওঁ আমি যাওঁ এতিয়া আৰু ৱেলকাম কৰিব। দেখাইছোঁ অলপ অলপকৈ ক্লিপখিনি চাই লওঁ ভালকৈ, চাওঁচোন কি হয়। नमस्ते, की हाल सब लोगों का। तो मेरा नाम है राहुल। आप लोगों के बीच में शायद किसी किसी को मालूम होगा कि हम आसाम से आए हैं, हम यहाँ के नहीं हैं। ख्यालों में लाखों बात यूं तो कह गया, बोला कुछ न तेरे सामने, जाने है सिलसिला।
আৰু ৰাতি আমি একদম আৰু জমে দিছোঁ পুৰা ফাংচন বিৰাট তাৰিফ হৈ আছে আমাৰ বোলে অসমৰ 4টা চলি আহি কেনে পুৰা গান গাইছে ডান্স কৰিছে ৰাজাই কৈছিল মোক ইতানে চবেই বোলে ইয়াক কৈ আছে বোলে ইছ অসমৰ নাম উঠাই দিছোঁ দে আমি আৰু বিহাৰত হিলে দিছোঁ একদম বিহাৰ এই বহুত ৰাতি হৈছে মোটামুটি কেইটা বাজছি বাগাৰ দিওঁতে 4টামান বাজছি তো 4টামান বজাত তাৰমানে একদম শেষ কৰি আমি বাগাৰ দিছোঁ সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' এতিয়া নকৰিলোঁ আৰু এতিয়া ৰাতিপুৱা আমি আৰু ফুৰিব আহিছোঁ ৰাতিপুৱা মানে 12টামান বাজছি দেচোন 11টামান বজাত উঠিছোঁ আমি উঠি কেনে ফুৰিব আহিছোঁ নদীত ইয়াতে এটা নদী আছে আৰু এইটো নদীটো এতিয়া আমি পাৰ হ'ব চেষ্টা কৰিম অলপমান মানে এখন নাও আছে নাওখন দি মানে সেইফালে লৈ যাব আৰু সেইফালৰ পৰা আমাক এনেকৈ লৈ আহিব কিন্তু নাওখনৰ বৈঠা চৈঠা একো নাই এই ওপৰত ৰছী এডাল আছে ৰছীডাল ধৰি ধৰি এনেকৈ নাওখন লৈ যাই থাকে এতিয়া ৰাজৰ লগত আহিছোঁ ৰাজে কিবা আনবা গৈছে আমাৰ কাৰণে খাৱাকৈ আৰু আমি ওচৰত যাই আছোঁ নদীটোৰ দেখাইছোঁ দেচোন কেনেকৈ পাৰ হওঁ আমি তো ফিৰ দিক্কত কিয়া है कोई चीज़ दिक्कत नहीं दिक्कत कुछ नहीं है डर किस बात की है बहुत पानी बदबू कर रहा है हाँ पानी तो भरा था वहाँ एक बार मैंने न्यूज़ पे पढ़ा था कि यहाँ पर एक लड़के या मर गया है शायद डूब के इधर नहीं मरा उधर मरा कहाँ पर ना हाँ इसी नदी में दिखा था मुझे पेपर में दिखा था साहिल ने दिखाया था पूरी गंडक तो जब नेपाल पानी छोड़ता है तो यहाँ पर बाढ़ हो जाता है ना एकदम इस बार नहीं छोड़ रहा है वो दिक्कत हो जाती है তো নাওখন আহি পাইছে ইফালে এতিয়া আমি নাৱত যাম हेलो আৰু সান্দাতখন উঠাইছি ৰাজাই চিপা মোবাইলটো हाँ নেখেলাবি দে ভাই নপৰে ভাই ना है मुरा খালি তই হৈ গৈছ নেকি নাৱত উঠি পাইছা নাই গোটে উঠি পোৱা নাই अभी आराम से इसको बेच सकते हैं मालिक बंदर पीछे जा रहा है हाँ खोल दिया हाँ बंदर मालिक बंदर पीछे जा रहा है ये तो संका वाला चलती है तो पैसा हमारा भाषा असमी से तो हम कहाँ से हुए असम असमी नहीं असम हाँ, हम आसाम से मणिपुरी भी है हमारे वहाँ पर लेकिन वो अलग स्टेट होते हैं तो मणिपुरी भाषा अलग है और एसामिस भाषा अलग है और बहुत सी আজিল গধূলিৰ 6টামান আৰু বিয়া মানে এতিয়ালৈকে একো মানে হোৱা নাই এইফালে তাৰমানে ৰাতিয়ে হয় যেতিয়া বৰহাজী আহিব তেতিয়াই হয় এতিয়া মানে বস্তুবিলাক গোটাই সাজি থৈ দিছে গেলা সাজোৱাই আছে এই এখন ষ্টেজ বনাইছে তাৰে তাৰমানে বহিব দৰাটো আহি কেনে আৰু এই বহুত বস্তু আনিছিলে মই দেখাই আছোঁ একলপেৰে চাইল একবাৰ দেখোচোন কিবা কিবি কি বস্তু আনিছে ইয়াতে स्टेज ইয়াতে তাৰমানে দৰাটো বহিব নেকি ইয়াতে দৰা বহিব সেইকাৰণে স্টেজ আছে এতিয়া তাতে পাৰ লাইট বোলা লাইট এটা আছে তো জ্বলা নাই জ্বলি সেইটো জ্বলি ষ্টেজটো আৰু দুটা বিৰাট ডাঙৰ বস্তু এটা আহিছে কি কি কচোন নাজানো ৰ টিভি এই টিভি দুটা ইমান ডাঙৰ ইয়াতে লগাই দিম ইয়াতে লগাই দিয়া দিম এই দৰাটোৰ তাৰমানে যি বহি থাকিব গোটেই বস্তুখিনি পিছৰ মানুহ মাখানেও ভালকে দেখা পাব ক্লজলি দেখা পাব দৰাই কি কৰি আছে কি কৰা নাই আৰু আমাৰ মহিলা মাখান তাৰমানে বাহিৰত আহি চাব নোৱাৰে নহয় আৰু এটা টিভি লাগে দিম ইয়াতে টিভিত গোটেইখিনি দেখা পাব কভাৰেজ অ বাহ এটা টিভি ইয়াতে থাকিব এটা টিভি সেইফালে থাকিব ভিতৰত থাকিব দুটা টিভি ডাঙৰ ডাঙৰ টিভি আছে এইটো মাত্ৰ মই আৰু বাহিৰৰ খিনিও দেখা দি যিটো মানে আমাৰ এই ৰাস পূজাত যে বিলাক দিয়া যায় বঢ়িয়া বঢ়িয়া বস্তু দে তাৰপৰা ষ্টাৰ্টিং এই সৰু সৰু বৰ্ড বিলাক আছে वेलकम बोर्ड है कामर लगता स्टार्टिंग यहाँ से नहीं जो मेन गेट से तो गेट से मेन गेट से ना आप भी ऐसा एक वीडियो बनाइएगा हाँ और वो लोग का जो गाड़ी आएगा गाड़ी का एंट्री তো ইমান ডেকোৰেশ্যন ইমান মানে দেখা নাছিলো আৰু কোনো বিয়াত টিভি লৈছি তাতে আৰু ইমান ডাঙৰ ডাঙৰ টিভি দুটা বাপৰে বাপ ৰাস্তা সাজাইছি আমাৰ যেনেকে ঈদত সাজাই তেনেকুৱাকে একদম ৰাস্তাটা সাজাইছি ক'ত যা যাবি ৰ একেলগে যাম তো গোটাই ৰাস্তাটো তাৰমানে একেলগে এনেকে সাজাইছি একেলগে আৰু আমাৰ আব্বা এটা কথা কৈছিল হা হা আমাৰ আব্বাৰ এটা সপোন আছিল অ ডায়লগ দিছো সেইটো ৰিয়েলিটিত নহয় কি আছিল যে জুলিৰ বিয়াত
মানে চিষ্টাৰৰ বিয়া তোমালোকৰ বা মোৰ চিষ্টাৰৰ বিয়া ৰাতিক দিন মানে দিম वाह মিডিল ক্লাছ মানুহৰ কাৰণে এখেনিও বহুত এই বহুত 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 এনেকুৱা দেখা নাছিলো বিয়া মই আগতে কতোৱে দেখা নাই আমাৰ গোটেই অসম ঘুৰছো কিন্তু নাই দেখা নাই থ্যাংক ইউ সঁচাই এইটো আপ বিয়া হৈছে চাইলো আপ বিয়াক दादा आप खुश हो ना सारी चीजें अच्छी तरह से हो रही है ना আপনার সপন পুরো নিচিন নাই হৈ গেছি क्या डायलॉग था वो दिन को रात को बोलिए ना आप जो बोले को दिन करना है हाँ हाँ रात को दिन बनाना बना है कि नहीं बना आप खुश हो ना बस वही चाहिए ये तो गेट बउआ अभी से वहाँ रहे वाओ আৰু অলপ দেৰি পিছতে তাৰ মানে আহিব দৰা আৰু দৰা আহিলে তাৰ মানে একদম মানে ভালকে খাতিৰদাৰী কৰিব লাগিব একদম ভালকে তো আমি এতিয়া ৰেডি হওঁ একো ৰেডি চেডি হোৱা নাই হাফ পেণ্ট স্পৰ্টিং পিন্ধি আহিছোঁ গধূলা 6টা বাজিছো মন আমি ৰেডি হ'ব লাগে দৰা আহি পাব যাই কেনে আমি পেকিং কৰিব লগা আছে নাস্তা চাস্তা তাৰপিছত তাতে কাম আছে কাম হোৱাই নাই জানো কাম বহুত বাকী আছে মানে এটা ফ্ৰেছ বস্তুবিলাক ডাইৰেক্ট পেক কৰা যায় না মানে আগতে পেকিং কৰি লৈ নাহে ত' মানে ডাইৰেক্ট নান চানবিলাক এতিয়া ডাইৰেক্ট কাটিং হয় এইবিলাক এনেকুৱা আৰু দৰাৰ কাৰণে দৰাৰ বাৰাটোৰ কাৰণে 12টাৰ কাৰণে চব আজিতো 12টা থাকিব না বেলেগ নাচছে তাৰমানে গাঁৱৰ মানুহখিনি যোৱাকালিয়ে মানে হৈ গৈছে আজি তাৰমানে অনলি মানে দৰা ঘৰৰ মানুহখিনিহে তো এতিয়া যাওঁ আমি কি কি কাম আছে এখানে কৰোঁ কৰি কেনে ভালকে ওলাম ওলাই কেনে ৰেডি হৈ যাম ৱেলকাম কৰাৰ কাৰণে দৰাক দেখাইছোঁ গোটেই ভিডিঅ'টো চাই থাক আৰু এতিয়া কাম চলি আছে বৰ্তমান একদম গোটেই ৰেডি কৰি আছে টিভি চিভি লগোৱা হ'ল আমাৰ সুমন বাবাই কাম কৰি আছে বাবা ভালকে উঠোৱা কামখিনি বাকী আছে নহয় বাবা ভালকে মুচা বাবা বঢ়িয়া মোক নহয় বাবা মই ঠিকে আছোঁ চেয়াৰখন মুচা ধুনীয়া 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 এখনো মুচি দিয়া ধুনীয়াকৈ ভালকৈ মুচিবা হা এটা দাগো যাতে নাথাকে আৰু এয়া আমাৰ ৰাজা ৰাজা তুমি একো কাম নকৰা গিয়া খালি ঘূৰিয়ে থাকা অৱস্থা চাচোন আৰু কাম নকৰা বুলি ক বিয়া খাবা ইয়াতে বস্তু দাঙি আছো চিয়াৰ মুচি আছে আমাৰ ভাইয়ে ये हम हैं ये अशरफ मियां है और हम अभी टीवी में है এতিয়া বাছ অলপ সময় বাৰাত মানে আহিছে ৰাস্তা পাইছে এতিয়া সোমাব এইফালে আমি এতিয়া বাৰাতক মানে ৱেলকাম কৰিব যাম ৰাস্তালৈকে এতিয়া গান বাজি আছে কপিৰাইট পূৰ্ব বেছি নেদো ভিডিঅ' বাহিৰত যাওঁ যাই কিনে ৱেলকাম কৰোঁ তো আমি যাইছোঁ এতিয়া বাৰাতিক ৱেলকাম কৰিবৰ কাৰণে আৰু আগত দেখি আমি দেখা পাইছোঁ দুটা ঘোঁৰা হয়তো দৰাই লৈ আহিছে বোধহয় বাৰাতি লৈ আহিছে বোধহয় গোটাই মানুহবিলাক ৰখি আছে তাৰমানে বিয়া আছে ক'বাতে আৰু ৰাস্তাত তাৰমানে অলপমান নাচ গানা চলিব ইয়াতে তাৰমানে ডিজে চলে না ইয়াতে গাড়ী দিলো ডিজে একদম এই চাওঁ তাতে চলি আছে ওচৰত যাই কিনে দেখাই আহিছোঁ আৰু ঘোঁৰাও আছে ঘোঁৰাও লৈ আহিছে হয়তো ধৰা ঘৰতে আহিছে নেকি আছে ভাই कल जाए हम कहाँ जा रहे हैं हम जा रहे हैं अभी बाराती आ रहा है उनको मतलब लाने को जा रहे हैं वेलकम करने आसिफ भाई চলো চলো खरा देखছো मैं किंतु কিবা আহি আছে ভাই खरा বিনমুন্ডি ओ भाई भय लगছে मोर ओ भाई इधर मानना इधर ए खरा যাবি না চাও खरा চাও ओ ভিডিঅ' কৰিছিলা নে वेलकम करेंगे ना तू थोड़ा इधर से निकलो डीजे कहाँ पर डांस हो रहा है चलो তো যাইছোঁ যাই কিনে ওচৰৰ এখন গান বাজি আছে তো একো কথা নকওঁ ডাইৰেক্ট ভিডিঅ' চলি থাকিব চাই থাক हम चारों लोग एक बार जाएंगे तो डांस करने को ऐसे करना है ऐसे
তাৰমানে এনেকে মোটামুটি 2 কিলোমিটাৰ মান আগৰ পৰা তাৰমানে ডেন্স কৰি আহে মানে ধৰাৰ বাৰাতীবিলাকে মানে গাড়ীকেইটা একদম শ্ল' আৰু আগতে মানে পুৰা ডেন্স কৰি থাকে গান লাগে কাৰণে এতিয়া এখিনি ইয়াত আহিবৰ কাৰণে কিমান দেৰি আছে এই 1 কিলোমিটাৰ 500 মিটাৰ মান এই 500 মিটাৰ আহোঁতে আধা ঘণ্টা লাগিব মানে গোটেই ৰাস্তাটো ডেন্স কৰি আহিছে আৰু মানুহবিলাক গোটেই ৰখি আছে মানুহবিলাক চাবৰ কাৰণে বাৰাতীক এগুলা গোটাই মানুহ চাই আছে মানে ডেন্স কৰি আহিছে গোটাই ঘোঁৰা দুটা আগত আছে আগত মানে দাউৰি আছে ঘোঁৰা দুটা এনেই কাৰোবাৰ বিয়াক লগি আহে আহি বেছি এনেকে বিয়াক লগি যাব ঘোঁৰা দুটা আৰু আহিব একেলগে আৰু যাব আৰু আহিব এনেকুৱাই কৰি আছে मैं एक बात बोलूँगा आपको हाँ ध्यान से सुनना एकदम ध्यान से ठीक है हम क्या है ना वो जो जीजा जी आएंगे ना उनका जूता चुराएंगे ठीक है तो हम अगर नहीं चुरा सकते तो लड़की लोग चुरा लेगा ना तो पहले क्या करना है हमें चुराना है ठीक है हम ट्राई करेंगे ठीक है आप ज़्यादा ट्राई करना क्योंकि आप पहचानते हो ना सभी लोगों को अस्सलामुअलैकुम आपकी जौजियत में दे रहा है कहिए आपने कबूल किया আৰু এতিয়া আমি খাবৰ কাৰণে ৰেডি ভোক লাগছে বাকী দৰৰ মানুহবিলাকে গোটেইবিলাক খালা এতিয়া আমি খাম আছিফ ভোক লাগছে সুমন ভোক লাগছে অলপ খাই লওঁ सबरे भोग लगছে भाई और আমার তার মানে আগে দিয়ে দরাতো আছে দরাতো খাইছে দরাতো আমরা এখন এসে আহিলে পনে তারপরে কিবা দি গেল দরাতো এই সি প্রথমতে তাহলে প্ৰথমতে ব্ৰেড দেয় ব্ৰেড আৰু তাৰমানে কিবা এটা চব্জি যায় সেইটো খাব লাগে কিন্তু সেইটো খাওঁতে পেট ভৰি যায় সেইকাৰণে নাখাওঁ নেই চাইয়ে ভাই আপুনি हम सुमन से खा लेंगे थोड़ा सा हो जाएगा तो खाई लो के ये बे मुकलेते दिया ना ये हाँ मुकलेते दिया ना देखो और सुनो आ गया पानी आ गया एक मिनट वैसे नहीं তো আমার মিশন কমপ্লিট হয়ে গেছি সেয়া যত আমি লৈ আহিছো এতিয়া আমার প্ল্যানিং সাকসেস এতিয়া এর পরে আমি মোটামুটি 20,000 মান উঠলাম বাই 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 কি কি হাত তো মিলা পারিছা চলি বাই বাই বিরিয়ানি না পাওয়া আমার বিরিয়ানি